গাইছ মই আজি যিটো ঘটনা ক'ম বহুতে চাগে মোক ক'ব তই পাগল হলি, তই সঁচাকৈয়ে মেণ্টেল হলি, তোৰ মাথাত একো নাই। আজিৰ তাৰিখত তই এইবিলাক কথা বিশ্বাস কৰ, এইবিলাক কথা কৈ আছ, তই চাগে সঁচাকৈয়ে পাগল। তোৰ চাগে ইয়াত গোবৰ আছে। বাট মই গম পাইছোঁ কাৰণ মোৰ সৈতে হৈছে। কালি মই টাউন গৈছিলোঁ, ঘৰ আহোঁতে আপোনাৰ 9:42 মান হৈছে। ৰাতি আন্ধাৰ, বৰষুণ টিক টিক টিপ টিপ পৰি আছে। তাৰ মাজতে মই আহি থাকোঁতে বাইকৰ মোৰ ফকলাইট আছে, পূৰা হেভি পোহৰ ফকলাইট আছে বাইকত। এয়া চাওক, পূৰা ফকলাইট আছে, পূৰা হেভি হেভি পাৱাৰ ফকলাইট। ফকলাইটকেইটা জ্বলাই আহিছোঁ, আগফালে কোনো নাই। আহি আছোঁ, দুইফালে আছে হাবি, তাৰ মাজতে আছে এটা সৰু গলি, যিটোৱেদি মই গৈ আছোঁ, মানে ঘৰলৈ আহি আছোঁ। সেইটো সময়তে আগফালে কোনো নাই। ময়ো আহি আছোঁ 45 মানত আহি আছোঁ আৰু বাইকখনত কোনো নাই। ঘপকৈ ওলাই দিছে বগা মানুহ এটা, ওখকৈ ভৰিৰ পৰা চুলিলৈকে চব বগা। মই ফটকৈ তাক ঘূৰি চাওঁতে সি মানুহটো তলমূৰ কৰি আছে এনেকৈ। মই বুকুখনত লগে লগে চিংকৈ মাৰিছে। মই লগে লগে বাইকখন 70-80 পিক আপ দি তাৰ পৰা আঁতৰি ঘৰ সোমাই কিনে ঘৰতো কোৱা নাই। ভাত পানী খোৱাৰ পিছত যেতিয়া মই শুইছোঁ, যেতিয়া মই হেডফোনডাল আৰু ফোনটো বিচনাত থৈছোঁ, ঠিক আছে, যেতিয়া মই কাপোৰখিনি গাত লৈ কেনে, মানে কাপোৰখন লৈ কেনে বোলো শুই যাওঁ, সেই শুব লওঁতেই ফোনটো আছে, হেডফোনডাল নাই। হেডফোনডাল মই 10-15 মিনিট গোটেই কাপোৰ লুটিয়াই গুটিয়াই বিচনা জোকাৰি মেলি বিচনা তলে চলে মাটিয়ে চাটিয়ে টেবুলে চেবুলে চবতে চাইছোঁ, বাট নাই। গাৰুটোৰ ছাইডত মই হেডফোন থৈছিলোঁ, বাট হেডফোনডাল অট'মেটিক গাইফ। কি ক'ম মানে, অট'মেটিক গাইফ। লাইট চাইট টৰ্চ মাৰি, মোবাইলৰ ফ্লেছ মাৰি, লাইটৰ ছুইচ দি গোটেইখন বিচাৰিছোঁ, গোটেই ৰুম বিচাৰি চাৰ কৰিছোঁ, হেডফোন নাই। মই নোৱাৰাত মই মাক ক'লোঁ, চাওক না হেডফোনডাল ইয়াত থৈছিলোঁ গাইফ। মায়ে কৈছে হে পাবি চা। মই কৈছোঁ চাওক না মই পোৱা নাই। মায়েও আহি কেনে মাৰ ফোনটোৱে দি গোটেই লাইট চাইট মাৰি গোটেইখন বিচাৰিছে, বিচাৰি চলাত কৰিছে, বাট হেডফোন পোৱা নাই। হেডফোন পোৱা নাই। কি ক'ম মানে, পগলা মানে, মই কমপ্লিট পগলা হৈ গ'লোঁ। আৰে ফোনটো আছে, হেডফোনডাল নাই, কি কাৰণে মানে হ'ব পাৰে এইটো। লাষ্টত 20 মিনিটমানৰ পিছত বিচনাখনৰ ছাইডতে হেডফোনডাল পৰি আছে। চাওক ভাবি চাওক এবাৰ। বিচনা কাপোৰ পৰ্যন্ত জোকাৰি মেলি বিচনা কাপোৰ চব দলিয়াই মেলিয়াই কিনে বিচৰা হৈছে, বাট হেডফোন পোৱা নাই। 10-15 মিনিটৰ পিছত বিচনাৰ কাপোৰখনৰ ওপৰতে হেডফোনডাল আছে। ভাবি চাওক কি হ'ব পাৰে মোৰ সৈতে। মানে কি হৈছে মই নিজেই বুজি পোৱা নাই। বহুতে হয়তো ক'ব এতিয়া, ভাই তই পাগল হৈছ সঁচাকৈ, তো হেডফোনডাল কোনে কি কৰিব। আৰে ভাই মোৰ সৈতে হৈছে, মই গম পাওঁ। সেইটো সময়ত যে মোৰ গাৰ নোম যে পূৰা থিয় হৈ গৈছে, মানে বুকুৰ নোম মানে বুকু কঁপি গৈছে, মানে পগলা ৰকম ভয় সোমাইছে, মানে ভয় লাগিছে মোৰ মনত। মই গম পাওঁ কাৰণ মই সেইটো ফেচ কৰিছোঁ। কি ক'ম মানে, কথাটো কওঁতে মোৰ এতিয়া গা নোম পূৰা থিয় হৈ গৈছে, মানে বুকু শিয়ৰি গৈছে, মানে বুকু কঁপি গৈছে। ভাবি চাওক, দুটা মানুহে বিচাৰি গোটেই বিচনা কাপোৰ চলাথ কৰি দিছোঁ, বিচনা কাপোৰ আঁতৰাই মেলি জোকাৰি বিচনা কাপোৰ ছাইড কৰি পেলাই দিছোঁ, বাট হেডফোন পোৱা নাই। তাৰপিছতে আকৌ তাতে হেডফোনডাল আছে। মানে কি ক'ম, মই ঘৰলৈ ঘূৰি আহোঁতে বগাকৈ কি দেখিলোঁ গম নাপাওঁ, বাট মোৰ হিচাপত খালি মানুহ নহয়, বৰষুণ বতৰ, বৰষুণ পৰি আছে, টিপ 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 বৰষুণ পৰি আছে। বৰষুণৰ মাজত লাইটৰো পূৰা হেভি পাৱাৰ, মানে পূৰা চিধা পোহৰ যায়, মানে কাৰণ মই হেণ্ডেলত ফকলাইট খুৱাই থোৱা আছে, পূৰা ষ্ট্ৰেট পোহৰ যায়। আগফালে কোনো নাই। মই শ্ল' আহি আছিলোঁ, 45-ত আহি আছিলোঁ, মানে শ্ল'লি আহি আছিলোঁ, কোনো নাই। বৰষুণ জাষ্ট পৰি আছে, অলপ অলপ বতাহ চিকমিক, মানে বতাহ অলপ অলপ লাহে লাহে মাৰি আছে। কোনো এটা চিপৰা নাই, পৰুৱা নাই। তাৰ মাজত ঘপকৈ ফ্ৰণ্টত খাৰা হৈ দিছে নহয়। লগে লগে মই বাইকৰ দুইডাল ব্ৰেক গছকি ফটকৈ এনেকৈ ডিঙিটো ঘূৰাই চাইছোঁ, মানে মুখখন নাই, মানুহটো জাষ্ট এনেকৈ আছে বগাকৈ, বুকু কঁপি গৈছে গাইজ। লগে লগে দুইডাল ব্ৰেক এৰি কেনে গোটেইডাল এক্সেল পকাইছোঁ, অকল পকাইছোঁ, মানে আগফালে কি আছে কি নাই, গাঁত আছে, খাল আছে, পানী আছে, বোকা আছে, একো চোৱা নাই, অকল পকাইছোঁ। যেন তেন 10 মিনিটৰ পিছত ঘৰ পাই কিনে হাত ভৰি ধুই সোমাইছোঁ, জুই ফুৱাইছোঁ, তেতিয়া ফিল হৈছে কি হৈছিলে আজি মোৰ সৈতে, কি হৈছিলে। আৰু মই যোনটো বাটেৰে যাওঁ, মানে জংঘল, ঘৰ চৰ কাৰো নাই। 7 কিলোমিটাৰমান ঘৰ চৰ নাই, মানে অকল জংঘল, মানে ছাইডে জংঘল, ছাইডে
মাজেদি সৰু গলি, দুইফালে জংঘল, মাজেদি সৰু গলি। সেইটো বাটেৰে মই 10টা বজাত ঘৰলৈ গৈছোঁ, মানে 9:42 মান হৈছে আৰু ধৰক। সেইটো সময়তে মোৰ সৈতে হৈছে এইটো ঘটনা। বহুতক হয়তো কৈছোঁ এতিয়া, কিন্তু কোনেও বিশ্বাস নকৰে, বাট মই গম পাওঁ কি হৈছে মোৰ লগত। যাৰ হৈছে তেওঁলোকেহে গম পায় যে কি হয়। আৰু এটা কথা, যতি পৃথিৱীত ভাল আছে বেয়াও আছে। যতি পৃথিৱীত ভগৱান আছে ন, দেন ভূতো আছে। ভাল থাকিলে বেয়া হ'বই। ভাল মানুহ আছে মানে বেয়া মানুহো আছে। ভগৱান আছে মানে ভূতো আছে। মই সেইটো বিশ্বাস কৰোঁ। আৰু কোনে কোনে কৰা বিশ্বাস প্লিজ কমেণ্ট কৰিবা। আৰু কাৰ সৈতে হৈছে এনেকুৱা ইনচিডেণ্ট, মানে ঘটনা, প্লিজ কমেণ্টত ক'বা। বহুত বেছি এটা ঘটনা হৈ গৈছে মোৰ লগত। এতিয়া চাগে বহুতে মোক কমেণ্ট কৰিব, ভাই তই সঁচাকৈয়ে পাগল, ভাই তই কমপ্লিটলি পাগল, ভাই তোৰ মাথাত একোৱেই নাই, আজিৰ তাৰিখত তই এইবিলাক কি বকি আছ, কি বিশ্বাস কৰি আছ। বাট মই গম পাওঁ গাইছ, মই গম পাওঁ, কাৰণ মই সেইটো ফেচ কৰিছোঁ। কালিয়েই নহয় আৰু এদিন হৈছে আগত, বাইকৰ ফ্ৰণ্টত ঘপকৈ সোমাই দিছে। মানে সোমাই দিয়াৰ পিছত মই ডাইৰেক্ট পৰি গৈছোঁ, পৰি কেনে ডাইৰেক্ট জংঘলৰ ছাইডত পৰি গৈছোঁ। মানে ভাল যে সেইদিনা মোৰ লাক ভাল আছিলে, একো নহ'লে। মানে ছেম কণ্ডিশ্যনে হৈছে সেইদিনাও। আহি আছোঁ, কোনো নাই, এটা মানুহো নাই মানে ৰাস্তাত। কিন্তু ঘপকৈ বাইকৰ ফ্ৰণ্টত সোমাই দিছে। মই লগে লগে খালত বাগৰি গৈছোঁ। বাৰিষাই আছিলে, বৰষুণেই আছিলে সেইদিনাও। বৰষুণ, বিজুলী মাৰি আছে, ঢেৰেকণি আৰু বতাহ মাৰি আছে। সেইটো সময়ত মই সেই জংঘলৰ ফালেৰে গৈ আছোঁ। জংঘলৰ ফালে গৈ থাকোঁতেই ঘপকৈ বাইকৰ ফ্ৰণ্টত এটা সোমাই দিছে, বগা মানুহ। মানে সি চাপৰ আছিলে, কালি মানুহটো খালি বহুত ওখ প্ৰজংখ। মানে তেনেকুৱা মানুহ নাথাকে একচুৱেলি মোৰ হিচাপত, বহুত ওখ। মানে কেনেকুৱা ৰকম কম, মই তেনেকৈ কৰি তাক চাইছোঁ। মানে মুখখন নাই, খালি অকল বগাকৈ ৰখি আছে এনেকৈ। মানে মুখখন তেনেকৈ আছেতো, মুখখন মই নাই দেখা। আৰু মই ভালকৈ চোৱা নাই ন, জাষ্ট ডিঙিটো ঘূৰালোঁ আৰু বুকু কঁপি যোৱাৰ পিছত মই লগে লগে তাৰ পৰা পূৰা পিক আপত ওলাই দিছোঁ। মানে সেইদিনা যে লাক ভাল আছিলে, মানে মই কালি কেছটো কোৱা নাই, তাৰ আগৰবাৰত যে হৈছিলে লাক ভাল আছিলে। যদি মোৰ লাক বেয়া হ'লহেঁতেন, গৰু বেয়া হোৱা হ'লে যে মই সেইদিনাই চাগে ডেথ। বাইকৰ ফ্ৰণ্টত সোমাই দিছে, মই জংঘলৰ ছাইডত পৰিছোঁ। এপাত চেণ্ডেল থৈ কিনে গৈছোঁ, বা দুপাত, মানে চেণ্ডেল খোল খাই গ'ল ন, চেণ্ডেল মই পাহৰি গৈছোঁ। মানে বাইকত চেল্ফত নহয় মোৰ, কিক ষ্টাৰ্ট মাৰিছোঁ, খালী ভৰি কিক মাৰিলে গম পাই বিষ হয়। কিক মাৰিছোঁ, বিষ মানে মোৰ মাথাত অহাই নাই, অকল মাথাত আহিছে কেনেকৈ ঘৰ পাওঁ। লগে লগে পৰি গৈছোঁ, পৰি চাইছোঁ কোনোবা আছে নেকি, কোনো নাই। লগে গাইছ, মানে চকুৰ পানী অট'মেটিক ওলাই গৈছে। মানে কঁপি গৈছোঁ মানুহটো। ঘৰ পাই যেন তেন চাইছোঁ, বাইকখন অলপ বেয়া হৈছিলে, মানে চেণ্ডেল অলপ বেন হৈছিলে। গৈ কিনে ঘৰত কৈছোঁ, তাৰ পৰা ঘৰত কৈছে যা হাত ভৰি ধুই গা ধুই আহি কিনে জুই ফুৱাই কিনে অলপ হাত ভৰি তেল টেঙা সানি কিনে ভাত পানী খাই শুই যা একো নাই, যা। ভাবি থাকিলে বেয়া। তেনেকৈ কোৱাৰ পিছত মই সেইবাৰৰ কথা কৈছোঁ, সেই প্ৰথমবাৰৰ কথা কৈছোঁ, শুই দিছোঁ। শোৱাৰ পিছত পিছদিনা মই মৰ্ণিং ছেম ঠাইলৈ গৈছোঁ, চাইছোঁ মই কি হ'ল কালি মোৰ লগত। সেইদিনাও মানে সেই ফাৰ্ষ্টবাৰৰ টাইমটোতো বহুত টাইমেই আছিলে। আপোনাৰ মানে 10:50 মান আছিলে নেকি মোৰ হিচাপত। কালি আছিলে 9:42 আছিলে ডাইৰেক্ট। মই টাইম চাইছোঁ, মানে টাইম চাইছোঁ মানে কি, বাইকত মানে ফোনটো সোমাই আছিলে ইয়াত মানে বাইকত ফোনটো সোমাই আছিলে। ফোনটো সোমাওঁতে মানে ফটকৈ ছুইচটো অন কৰি টাইম চাইছোঁ, 9:42 হৈছে। মানে তাৰ পৰা টাইমটো ফটকৈ চকুত পৰিছে আৰু গোটেই ডাল পকাইছোঁ। মানে গাইছ, মই কি ক'ম, কাৰণ সেইটো সময়ত যিটো ভয় হয় ন, যাৰ লগত হয় তেওঁহে গম পায়, বা সিহে গম পায়। কি ক'ম আৰু, বিশ্বাস কৰিবও পাৰে বা বিশ্বাস নকৰিবও পাৰে। মোৰ কোৱা কথা কৈছোঁ, মানে যি ফেচ কৰিছোঁ কৈছোঁ, ভাল ভাবি কেনে, নিজৰ ভাবি কেনে কৈছোঁ। আৰু বিশ্বাস কৰিলে ভাল লাগিব। পৃথিৱীখনত ভাল থাকিলে বেয়া থাকিবই, বেয়া থাকিলে ভাল থাকিবই, 100% গেৰাণ্টি আছে। মই বিশ্বাস কৰোঁ ভূত আছে বুলি, মই 100% ট্ৰাষ্ট কৰোঁ। কাৰণ যদি আপুনি বিশ্বাস কৰে যে ভগৱান আছে, দেন আপুনি বিশ্বাস কৰি লওক যে ভূতো আছে। কাৰণ পজিটিভ নিগেটিভ থাকিবই। ভাল ল'ৰা আছে মানে বেয়া ল'ৰাও আছে, বেয়া ছোৱালী আছে মানে ভাল ছোৱালীও আছে। চবফালে ভাল বেয়া থাকিবই লাগিব, নহ'লে পৃথিৱীখন কেতিয়াও চলি থাকিব নোৱাৰে, 100% নোৱাৰে। কি কয় প্লিজ কমেণ্টত কওক, কি কয় প্লিজ কমেণ্ট কৰি জনাই দিয়ক। বিশ্বাস কৰিছেনে, বিশ্বাস নাই কৰা। বাকী আৰু চবৰে মনৰ কথা। খালি মই বিশ্বাস কৰিছোঁ, বাৰে কৈ আছোঁ, কাৰণ মোৰ লগত হৈছে সেইটো। মোৰ মানে সেইটো সময়ত মৰিলোঁ নে আছোঁ মই গম পোৱা নাই। মানে মানুহটো
কমপ্লিট মানে কিবা এটা বেলেগ এটা আহি যায় ন ফিল ভিতৰৰ পৰা যিটো ফিল আহিছে মানে সেইটো মই ফিলটো কেনেকৈ ক'ম এতিয়া মই সেই ফিলটো বুজাব নোৱাৰোঁ কেতিয়াও মানে যিমান পইচা পাতি দিলেও মানে যিমান যি কৰিলেও মানে সেই ফিলটো মই বুজাব কেতিয়াও নোৱাৰোঁ বুজাবলৈ মানে ভাষাই নাই কি হৈছিলে মানে মই এতিয়া ভাবিবই নোৱাৰোঁ নিজে মানে সেইটো সময়তহে মানে আৰু কি ক'ম প্লিজ কমেণ্ট কৰিব গাইজ কি কয় সঁচা নে মিছা বিশ্বাস কৰিছেনে নাই কৰা প্লিজ কমেণ্ট কৰিবা বাই